তোমালোকে যে কোৱা যে এই কামটো মোৰ বাবে ভাত লগত পানী খোৱাৰ নিচিনা সহজ, ঠিক তেনেদৰে এই উত্তম ছাৰে তোমালোকৰ বাবে মেথছখন ভাতৰ লগত পানী খোৱাৰ নিচিনা সহজ কৰি দিব। গতিকে চিন্তা নকৰিবা, আৰু একবাৰ মগজত সুমিয়াই ল'লে কেতিয়াও ওলাই নাযায়। আৰু আজি এটা কুৱেশ্যন লৈ আহিছোঁ যিটো শ্বৰ্ট টিকছত কৰিলে তোমালোকৰ 3-4 ছেকেণ্ডত তোমালোকে সলভ কৰিব পাৰিবা। গতিকে কুৱেশ্যনটো কি ভালদৰে মন কৰোৱা। কুৱেশ্যনটো কি কৈছে, যদি 2a:3b:4c হয় তেন্তে a:b:c কিমান? আৰু এই কুৱেশ্যনটো QIQ হয়, অলৰেডি আহি গৈছে। আমি এইটো কেনেকৈ সলভ কৰিম চাওঁ আহা। আমাক কি কৈছে যে 2a:3b:4c দিয়া আছে, আমাক কি উলিয়াব লাগে a:b:c ভেলু উলিয়াব লাগে। এতিয়া মন কৰা, a ভেলু উলিয়াবলৈ আমি কি কৰিম b × c কৰিম, অৰ্থাৎ b × c। b ভেলু উলিয়াবলৈ আমি কি কৰিম a × c, আৰু c ভেলু উলিয়াবলৈ আমি কি কৰিম a × b, b × c মানে কি 3 × 4 কিমান 12। b ভেলু উলিয়াবলৈ আমি কি কৰিম a × c অৰ্থাৎ 2 × 4 8, আৰু c ভেলু উলিয়াবলৈ আমি কি কৰিম a × b অৰ্থাৎ 3 × 6। যদি অপশ্যনত তোমালোকে এনেদৰে পোৱা তোমালোকে এনেদৰে কৰিব পাৰিবা, আৰু যদি অলপ শ্বৰ্টকৈ আছে তোমালোকে কি কৰিবা 2 কাটি দিবা, 2 × 3 = 6, 2 × 4 = 8, আৰু 2 × 6 = 12। গতিকে 6:4:3 বা 12:8:6। গতিকে দুইটা অপশ্যনে থাকিব পাৰে, গতিকে দুইটা অপশ্যনে আমি শুদ্ধ বুলি ক'ব পাৰিম। গতিকে আজি তোমালোকৰ বাবে এই কুৱেশ্যনটো লৈ আহিছোঁ, যদি 3a:5b:2c হয় তেন্তে a:b:c কিমান? গতিকে অতি কম সময়ত তোমালোকে কৰিব পাৰিবা। গতিকে এইটো কুৱেশ্যনৰ আনচাৰ সকলোৱে মোক কমেণ্ট বক্সত কমেণ্ট কৰা, আৰু যদি তোমালোকৰ শ্বৰ্ট টেক্সটো ভাল লাগিলে লাইক আৰু ফ'ল' কৰিবা, আৰু সকলোকে শ্বেয়াৰ কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ত মই লগ পাম। আজিলৈ ধন্যবাদ।